অৰুণোদয় নিৰ্বাচনৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰত্যেকটো বুথতে আমি অৰুণোদয় বুথ কমিটি আমি কৰি দিয়া হৈছে। ইয়াৰ বাহিৰেও মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনতো ইতিমধ্যে পৰ্যবেক্ষণ ফিল্ডত চলি আছে। আৰু আজিও যিসকল মহিলাই আত্মসহায়ক গোটৰ মাধ্যমেৰে নিজক প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াস কৰিছিলে, তেওঁলোকক চিড কেপিটেলৰ মাধ্যমেৰে ষ্টাৰ্টআপ হিচাপে তেওঁলোকে নিজে যাতে ফুড প্ৰচেছিং ব্যৱসায় কৰিব পাৰে তাৰ কাৰণে প্ৰচেষ্টা কৰা হৈছে। যিসকল মহিলাই ইতিমধ্যে বিভিন্ন ফাইনেন্সিয়েল এজেঞ্চিৰ পৰা তেওঁলোকে লোন লৈ তেওঁলোকে এষ্টাব্লিছমেণ্টৰ চেষ্টা কৰিছিলে, হয়তো কোনোবা সাৰ্থক হৈছিলে, কোনোবা হ'ব পৰা নাই, তেওঁলোককো মুখ্যমন্ত্ৰী মহোদয় উদাৰ দৃষ্টিভংগীৰে তেওঁলোকক সেই ঋণ মাফ কৰাৰ ব্যৱস্থা কৰা হৈছে, অৰ্থাৎ তাৰ দ্বাৰা যাতে মহিলাসকল আগবাঢ়ি যাব পাৰে। ইয়াৰ বাহিৰেও যিসকল গৃহস্থীয়ে যোৱা ধুমুহা আৰু বানপানীত ক্ষতিগ্ৰস্ত হৈছিল, তেওঁলোককো আজি ইয়াতে DBT মাধ্যমেৰে তেওঁলোককো ঘৰ ক্ষতি হোৱা, তেওঁলোকৰ সম্পত্তি ক্ষতি হোৱাৰ এক বৃহৎ কাৰ্যসূচী গোটেই অসমৰ লগতে হোজাই জিলাতো আজি গ্ৰহণ কৰা হৈছে। মুখ্যতম কথা হৈছে কি, চৰকাৰে সদায় জনকল্যাণৰ কাৰণে কাম কৰি গৈ আছে, সদায় আঁচনি গ্ৰহণ কৰি গৈ আছে, কিন্তু সকলোৰে মূলতে হৈছে যিসকল আঁচনিত হিতাধিকাৰী ব্যক্তি তেওঁলোকে উপলব্ধি কৰিব লাগিব যে